প্ৰেমৰ বাৰ্তালাপ। তুমি থাকিবা ন? আছো আৰু সদায় থাকিম। ব্যস্ততাই তোমাক মোৰ পৰা আঁতৰাই ৰাখিব। নাই, মই অলপ হ'লেও সময় উলিয়াম। আকৌ আন কাৰোবাক যদি ভাল লগা হয়, লাগিব, কিন্তু অন্তৰত সদায় তুমিয়েই থাকিবা। মোৰ যত্ন ল'বা ন? নিজতকৈও বেছি ল'ব পাৰিম। অন্তৰত আঘাত লগাকৈ যদি কিবা কোৱা, পিছ মুহূৰ্ততে মই নিজে আকৌ ক্ষমা বিচাৰিম। মোক যদি বন্দী পক্ষীৰ দৰে ৰাখিব বিচৰা, সোণৰ হ'লেও সজাত নাৰাখো, তুমি সদায় মুক্ত। মই যদি তোমাক এৰি গুচি যাওঁ, যাবা, তোমাৰ ভালটোহে মই বিচাৰোঁ। প্ৰেমৰ নামত যদি প্ৰতাৰণা কৰি থাকোঁ, নাই, তুমি নোৱাৰিবা, মোৰ বিশ্বাস। নকৰিব লগা যদি ভুলতে কিবা কৰোঁ, হাতে হাত ধৰি দেখোন লগতেই আছোঁ। ইমান ধনাত্মক চিন্তাধাৰা কিয়? নিজৰ বুলি ভবা শব্দটোৰ শক্তি মাথো। প্ৰেমত পৰি পাইছা কেতিয়াবা? সদায় কবিতাৰ প্ৰেমত পৰোঁ। তেনেহ'লে মই মানে কবিতাৰ পিছতহে? তুমি মোৰ কবিতাৰ বিষয়বস্তু। তুমি যে সঁচাকৈ আছা তাৰ প্ৰমাণ লাগে। মানে মোক বিশ্বাস নকৰা? মই মাথো তোমাক বহুত বেছি ভাল পাওঁ। বিশ্বাসৰ কথা কৈছিলা। তোমাৰ হাতখন এৰি নিদিয়াৰ প্ৰতিশ্ৰুতি দিলোঁ।